নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং, ছাকচেছ মন্ত্ৰ। বন্ধুসকল, তোমালোকৰ চিন্তা ভাৱনাবিলাক সদায় পজিটিভ ৰাখিবা, কাৰণ তুমি যেনেকৈ ভাবিবা তোমাৰ লগত তেনেকুৱাই হ'ব। সেইবাবে তোমাৰ চিন্তা ভাৱনাবিলাক তুমি পজিটিভ ৰখাটো বহুত জৰুৰী। তুমি যদি ভাবিছা মই এই কামটো কৰিব নোৱাৰোঁ বুলি, তেন্তে সেই কামটো তোমাৰ দ্বাৰা কেতিয়াও নহ'ব। তুমি যদি ভাবিছা মই সৰু গাঁৱৰ পৰা আহিছোঁ, মোৰ বয়স হৈ গ'ল, মোৰ শিক্ষা দীক্ষা কম, সেইবিলাকে কোনো মেটাৰ নাৰাখে, কাৰণ তুমি বৰ্তমান কি কৰিব পাৰিছা সেইটোহে মেটাৰ ৰাখিব। মানুহে শিকিবলৈ বা ভাল কাম এটা আৰম্ভ কৰিবলৈ কোনো বয়সৰ মেটাৰ নকৰে, কাৰণ KFCৰ মালিকে 62 এজত আৰম্ভ কৰিছিল আৰু আব্ৰাহাম লিংকনে 52 বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিল। গতিকে এজ কোনো মেটাৰ নাৰাখে। তুমি কি কৰিব পাৰিছা বা তোমাৰ ভিজনটো কিমান ডাঙৰ বা তুমি তোমাৰ কামটোৰ প্ৰতি কিমান আগ্ৰহ, সেইটোহে মেটাৰ ৰাখিব। যদি তুমি লগাতাৰ তোমাৰ সেই লক্ষ্যৰ পাবৰ বাবে মেহনত কৰি যোৱা, তেন্তে তোমাক কোনেও সেই লক্ষ্যৰ পাবৰ বাবে ৰখাব নোৱাৰিব। তুমি এদিন নহয় এদিন তোমাৰ সেই লক্ষ্যত উপনীত হ'বাগৈ। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ।